কুকুৰটোৱে প্ৰতিদিনে ড্ৰেইনৰ ফুটাৰে জুমি জুমি কিবা চাই থাকে। কিন্তু পাছত যেতিয়া ড্ৰেইনটো খোলা হয় তেতিয়া সেই দৃশ্য দেখা সকলোৰে চকু হেমেকি উঠে। আসলতে কি ঘটিছিল সেই কুকুৰটোৰ লগত আৰু সেই ড্ৰেইনটোৰ ভিতৰত সি এনে কি দেখা পাইছিল? সেইদিনা আসলতে কি হৈছিল আমি চাওঁ আহক। এই কুকুৰটিয়ে জীৱন যাপন কৰিছিল তুৰ্কীত, অৰ্থাৎ তুৰস্কৰ ৰাস্তাৰ আন কুকুৰবোৰৰ দৰেই তাৰ জীৱনো আছিল অতি সাধাৰণ। প্ৰতিদিনে তুৰস্কৰ ৰাস্তাত মানুহে পেলাই দিয়া খাদ্য খায়েই সি দিন কটাইছিল। কিন্তু হঠাৎ এদিন এই কুকুৰটোৰ জীৱনত ঘটি যায় অপ্ৰত্যাশিত এক ঘটনা। যদিও কুকুৰটোৰ দিন আৰম্ভ হৈছিল অন্যান্য সাধাৰণ দিনবোৰৰ দৰেই, কিন্তু হঠাৎ সি এটা ড্ৰেইনৰ ওচৰলৈ দৌৰি আহে অন্য ধৰণৰ গোন্ধ এটি পায় আৰু কুকুৰটোৱে সেই গোন্ধ একান্ত মনে শুঙিবলৈ ধৰে। ইয়াৰ পাছতেই কুকুৰটোৱে অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰে। কুকুৰটোৱে সকলো সময়তে মাংসৰ দোকান এখনৰ সন্মুখত গৈ বহি থাকে আৰু বহি বহিয়েই মানুহবোৰে দোকানত মাংস কিনি থকা পৰ্যবেক্ষণ কৰি থাকে। হঠাৎ এদিন এনি নামৰ যুৱতী এগৰাকীয়ে সেই মাংসৰ দোকানখনলৈ মাংস কিনিবলৈ আহে। মাংস কিনি তাই দোকানখনৰ পৰা ওলাই আহি নিজ ঘৰ অভিমুখে যাবলৈ লওঁতেই পিছফালে কুকুৰৰ মাত শুনা পায়। এনিয়ে পিছফালে ঘূৰিয়েই সেই কুকুৰটো দেখা পায়। এনিয়ে ভাবে যে কুকুৰটোৰ হয়তো খুব ভোক লাগিছে, সেইবাবে কুকুৰটোৰ প্ৰতি তাইৰ সহানুভূতি জন্মে। তাই লগে লগে মাংসৰ দোকানখনলৈ গৈ কুকুৰটোৰ বাবে কিছু হাড় কিনি লৈ আনে আৰু তাই সেইবোৰ কিনি দোকানখনৰ পৰা ওলাই আহি দেখে যে কুকুৰটোৱে দূৰৰ পৰা তাইৰ ফালে লাগি চাই আছে। যুৱতীগৰাকী কুকুৰটোৰ কাষলৈ যায় আৰু তাক হাড়বোৰ দি দিয়ে। যদিও প্ৰথমে কুকুৰটো যুৱতীগৰাকীৰ ওচৰলৈ যাব বিচৰা নাছিল, কাৰণ সি যুৱতীগৰাকীক সম্পূৰ্ণ বিশ্বাস কৰিব পৰা নাছিল। কিন্তু কিছু সময় চেষ্টা কৰাৰ পাছত যুৱতীগৰাকীয়ে কুকুৰটোৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হয় আৰু সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই কুকুৰটোৱে যুৱতীগৰাকীৰ পৰা সেই হাড়বোৰ লৈ যায়। কিন্তু আচৰিতভাৱে কুকুৰটোৱে হাড়বোৰ খোৱাৰ পৰিৱৰ্তে সেইবোৰ মুখত তুলি অন্য দিশে গুচি যায়। যুৱতীগৰাকীয়ে কুকুৰটোৰ এই অস্বাভাৱিক আচৰণ দেখি হতভম্ব হৈ পৰে, কাৰণ কুকুৰটোৱে সেইবোৰ খোৱাৰ সলনি কিয় লৈ গৈছে? এনেবোৰ প্ৰশ্নই যুৱতীগৰাকীৰ মনত কৌতূহলৰ সৃষ্টি কৰিছিল। কিন্তু সেইদিনা তাইৰ হাতত খুব বেছি সময় নথকাৰ বাবে তাই সেইবোৰ পাহৰি যাবলৈ চেষ্টা কৰে আৰু ঘৰৰ দিশে উভতি যায়। পিছদিনাও যুৱতীগৰাকীয়ে ৰাস্তালৈ ওলাই আহি কুকুৰটোক পুনৰ আগৰ অৱস্থাতেই দেখিবলৈ পায়। কুকুৰটোৱে যুৱতীগৰাকীক দেখি নেজ জোকাৰি জোকাৰি তাইৰ ফালে দৌৰি আহে। যুৱতীগৰাকীয়ে কুকুৰটোৰ এই আচৰণ দেখি মিচিকিয়াই হাঁহি দিয়ে। সেইদিনাও যুৱতীগৰাকীৰ হাতত খুব বেছি সময় নাছিল, সেইবাবে তাই লৰালৰিকৈ মাংসৰ দোকানলৈ গৈ অলপ মাংস কিনি কুকুৰটোক দি দিয়ে। সেইদিনাও কুকুৰটোৱে মাংসবোৰ খোৱাৰ পৰিৱৰ্তে মুখত তুলি লৈ অন্য দিশে গুচি যায়। যুৱতীগৰাকীয়ে পুনৰ কুকুৰটোৰ এই অস্বাভাৱিক আচৰণ দেখি কৌতূহলী হৈ পৰে। কিন্তু সেইদিনাও যুৱতীগৰাকীৰ হাতত সময় নথকাৰ বাবে তাই কুকুৰটোৰ পিছ নলৈ নিজৰ কামলৈ গুচি যায়। তৃতীয় দিনাও তাই কুকুৰটোক ঠিক আগৰ দৰেই দেখা পায়। তাই বুজিব পাৰে যে কুকুৰটোৱে তাইৰ বাবে অপেক্ষা কৰি আছে। সেইবাবে তাই ঘৰৰ পৰা ওলাই আহোঁতে কুকুৰটোৰ বাবে কিছু খাদ্য লৈ আহিছিল। সেইদিনাও কুকুৰটোৱে ঠিক আগৰ দৰে খাদ্যবোৰ খোৱাৰ পৰিৱৰ্তে মুখত তুলি অন্য দিশে গুচি যায়। কিন্তু এনিয়ে আজি কামলৈ নগৈ কুকুৰটোৰ পিছে পিছে যোৱাৰ সিদ্ধান্ত লয়। কিছু সময় পাছত কুকুৰটো এটা ব্যস্ত ৰাস্তাত আহি উপস্থিত হয় আৰু সেই ৰাস্তাৰ ড্ৰেইনবোৰৰ কাষত থমকি ৰৈ ড্ৰেইনৰ ফুটাৰে জুমি জুমি কিবা চাবলৈ ধৰে। তাৰ পাছত কুকুৰটোৱে খাদ্যৰ কিছু অংশ নিজে খাই বাকীখিনি ড্ৰেইনৰ ভিতৰত পেলাই দিয়ে। সেই দৃশ্য দেখি যুৱতীগৰাকী আৰু বেছি অবাক হৈ পৰে। পাছৰ দিনবোৰতো যুৱতীগৰাকীয়ে কুকুৰটোৰ এনে আচৰণেই দেখিবলৈ পায়। এই আটাইবোৰ দেখাৰ পাছত যুৱতীগৰাকী ইমান বেছি কৌতূহলী হৈ পৰে যে তাই সেই লেতেৰা ড্ৰেইনটোতনো কি আছে সেয়া জুমি চোৱাৰ পৰা নিজকে ৰখাব নোৱাৰিলে। কিন্তু ড্ৰেইনটোৰ ভিতৰত তাই যি দেখিলে তাৰ বাবে তাই অলপো প্ৰস্তুত নাছিল। তাই হতভম্ব হৈ পৰে আৰু তৎক্ষণাত তাই অগ্নি নিৰ্বাপক বাহিনীলৈ ফোন কৰে। ঠিক আধা ঘণ্টামানৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দল এটা আহি সেই ঠাইত উপস্থিত হয়। যুৱতীগৰাকীয়ে সকলোবোৰ কথা অগ্নি নিৰ্বাপক বাহিনীৰ দলটোক বিৱৰি কয় আৰু অগ্নি নিৰ্বাপকৰ দলটোৱে যুৱতীগৰাকীৰ পৰা সকলোবোৰ কথা শুনাৰ পাছত অতি ক্ষিপ্ৰতাৰে নিজৰ কামত লাগি যায়। প্ৰথম অৱস্থাত কুকুৰটোৱে অগ্নি নিৰ্বাপক বাহিনীৰ দলটোক সেই ড্ৰেইনটোৰ কাষলৈয়ে যাবলৈ দিয়া নাছিল। কুকুৰটোৱে অৱশেষত কন্দা কটা আৰম্ভ কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে কুকুৰটোক কোনোপধ্যেই শান্ত কৰিব পৰা নাছিল। কিন্তু যুৱতীগৰাকী কুকুৰটোৰ কাষলৈ যোৱাতহে সি শান্ত হৈ পৰে। যুৱতীগৰাকীয়ে কুকুৰটোক ড্ৰেইনটোৰ পৰা কিছু আঁতৰলৈ লৈ যায়। ইয়াৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে ড্ৰেইনটো খুলি পেলায়। ৰাস্তাৰ মাজমজিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ দলে কি কৰি আছে সেয়া চাবলৈ তাৰ আশে পাশে অজস্ৰ লোক জমা হয়।
প্ৰায় 15-20 মিনিট জোৰা শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে সকলোৰে সন্মুখত উন্মোচন কৰে যে কুকুৰটোৱে আচলতে ড্ৰেইনটোৰ ভিতৰত জুমি জুমি কি চাই থাকে আৰু খাদ্যবোৰ কিয় ড্ৰেইনটোত পেলাই দিয়ে। অগ্নি নিৰ্বাপক বাহিনীয়ে ড্ৰেইনটোৰ পৰা মেকুৰীৰ পোৱালি এটা উদ্ধাৰ কৰে, কিন্তু ঘটনা ইমানতেই শেষ হোৱা নাই। ইয়াৰ পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে এটা এটাকৈ আৰু 4টা মেকুৰীৰ পোৱালি উদ্ধাৰ কৰে। এই দৃশ্য দেখি যুৱতীগৰাকীও অবাক হৈ পৰে, কাৰণ তাই ড্ৰেইনটোৰ ভিতৰলৈ জুমি চাওঁতে জীৱন্ত কিবা বস্তু লক্ষ্য কৰিছিল হয়, কিন্তু তাত যে 5টাকৈ মেকুৰীৰ পোৱালীয়ে মৃত্যুৰ সৈতে যুঁজি আছে তাৰ কল্পনাও কৰা নাছিল। কুকুৰটোৱে মেকুৰী পোৱালীকেইটা পাই আনন্দত নেচ জোকাৰিবলৈ ধৰে। পৰৱৰ্তী সময়ত এনিয়ে অগ্নি নিৰ্বাপক বাহিনীৰ দলটোক সোধপোছ কৰে যে মেকুৰী পোৱালীকেইটা কিদৰে এই ড্ৰেইনটোত সোমাবলৈ পালে। তেতিয়া তেওঁলোকে জনায় যে কিছুদিন পূৰ্বে হোৱা প্ৰবল বৰষুণৰ ফলত হয়তো এই পোৱালীকেইটা বৰষুণৰ পানীৰ লগত উটি আহি এই ড্ৰেইনটোত সোমাই যায় আৰু ময়লা আৱৰ্জনাৰ মাজত আবদ্ধ হৈ পৰে। এনিয়ে তেতিয়াহে বুজিব পাৰে যে কুকুৰটোৱে কিয় খাদ্যবোৰ নিজে নাখাই মেকুৰী পোৱালীকেইটাক দি দিয়ে, কাৰণ উদ্ধাৰ নোহোৱা পৰ্যন্ত যাতে সিহঁত বাচি থাকিব পাৰে। এটা কুকুৰৰ ইমান নিস্বাৰ্থ ভালপোৱা দেখি যুৱতীগৰাকীৰ মন আৱেগ আপ্লুত হৈ পৰে। এনিয়ে অগ্নি নিৰ্বাপক বাহিনীৰ দলটোক জনায় যে তাই সেই 5টা মেকুৰী পোৱালীৰ দায়িত্ব ল'ব বিচাৰে যেতিয়ালৈ সিহঁত নিজে নিজে চলিব পৰা নহয়। অগ্নি নিৰ্বাপক বাহিনীয়েও কোনো আপত্তি নকৰি পোৱালীকেইটা এনিৰ হাতত গতাই দিয়ে। ইয়াৰ পাছত এনিয়ে 5টা মেকুৰী পোৱালী আৰু কুকুৰটোক তাইৰ নিজৰ ঘৰলৈ লৈ যায় আৰু সিহঁতক পৰিয়ালৰ সদস্যৰ দৰেই লালন পালন কৰিবলৈ লয়। সঁচাকৈয়ে ইয়াৰ পৰা আমি কিছু শিক্ষা লোৱা উচিত, অনুধাৱন কৰা উচিত যে যি সময়ত আমি মানুহবোৰে ইজনে সিজনৰ বিপদত আগুৱাই নাহোঁ, ঠিক সেই সময়তেই এটা অবুজ কুকুৰে ভিন্ন প্ৰজাতিৰ হোৱা স্বত্তেও 5টা মেকুৰী পোৱালীৰ বাবে ইমানখিনি কৰিব পাৰে। তেনেহ'লে আমি মানুহে মানুহৰ বাবে কি কি কৰা উচিত এবাৰ ভাবি চাওকচোন। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। এই বিষয়ে আপোনালোকৰ মতামতসমূহ আমাক কমেণ্ট কৰি নিশ্চয় জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰে যেন। পুনৰ আন এটি নতুন বিষয়বস্তুৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।